গাইজ মই বেটাক কৰিব দি গৈছোঁ। মই মানে বাচন ধুব গৈছিলোঁ। মোৰ বেটা কি কৰি আছে আপোনালোক দেখুৱাইছোঁ ৰ'ব। কিতাপ এই টেবুলখন দিছোঁ তাক পঢ়বা, আৰু সেই কিতাপ তাতে বিচনাত থৈ তাই টেবুলত কি বঢ়িয়াকৈ ঘুমাই আছে। আপোনাক মই কি কৰিব দিছোঁ? পঢ়বা দিছোঁ। আপুনি কি কৰি আছা? কিয়া কিয় ঘুমাই আছা? পঢ়া শুনা কৰিব ইচ্ছা নাযায়? আপু গুড বয় নহয়? হা? আপু গুড বয় নহয়, বেয়া বয় হবি? বেড বয় হবি? হা? মই তোৰ আব্বাক ফোন কৰি কৈ আছোঁ। কি এখন কিয় ভয় লাগে? আপুক মই দিছোঁ কি টেবুলখনত পঢ়বা, আপুক কিতাপ থৈ যা বিচনাত, কি বঢ়িয়া টেবুলত বালিচ লৈ ঘুমাই আছে। কিয়া? কি? অ' ময়ে আপোনাৰ মাথা খাৰাপ কৰিব লাগছোঁ। গাইজ কথা শুনিছে, এবাৰ মাথা খাৰাপ কৰবি না, মোৰ বেয়া লাগি আছে। ময়ে তাৰ মাথা খাৰাপ কৰি আছোঁ, আৰু তাই মোৰ মাথাখান ঠাণ্ডা ৰাখছে না। উঠ 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 উঠ, যা কিতাপ ল, যা যা, বেয়া লাগি আছে, মই মাথা টিপি দিম, যা যা। আবু যা, উঠ উঠা। এই লাঠি ল'ব বাধ্য কৰিছে। এই লাঠিখান ল'ম না এখন।